এতিয়া গৈ আছো গাইজ নামাতা এই নহয় নামাতা বিয়া খাব দিন জলে রাতি জলে bro yo honey ninja yo habibi come to namata biya मैं तो देखिছে তাই তো মেনু নকছে খাইছে মোৰ বস্তু নাই তাৰপিছত মাইক জন আহি মানে ৰবাচোন ৰবা তোমালোক আমাৰ বুকু কপি হৈছে গাইজ জানে কি জানা নাই খালে সেই আকৌ জেলেবি আৰু বুকু মিঠাই খাই আহিলে এতিয়া আকৌ বোলে পুচকা ৰাখ তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মহেশ ব্লগ আজি মানে এতিয়া আমাৰ আছে কেনেষ্ট্ৰি অলিম্পিয়াড তাৰপিছত আমি এটা বিশেষ কামত গৈ আছোঁ গাইজ আজি মানে লাইভত ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ এটা বহুত ৰিক্স লৈ পেলাই এটা কাম কৰি আছোঁ আজি মাৰো খাব পাৰোঁ কামটোত ঠিক নাই আমি যাম আমাৰ জ্ঞান নিয়াৰ আগত আছে ৰাকেশ মই এনেকৈ আৰু কাবাই যাব আৰু তো এতিয়া পৰীক্ষাটো দি লওঁ অলিম্পিয়াডটো তাৰপিছত দেখুৱাই আছোঁ কি বিশেষ কাম কৰি আছোঁ গাইজ এতিয়া গেট পাই গ'লোঁ পৰীক্ষা দিব অলিম্পিয়াড একদম একো কৰা নাই গাইজ পৰীক্ষাটো দিয়া মানে আমাৰ মাকচত বিশেষ কামটো পৰীক্ষা নহয় পৰীক্ষাটো বাহানা এটা তোমাৰ ৰুম নম্বৰ কিমান এইফালে চাই গো 21 নম্বৰ 21 তোৰ নম্বৰ কিমান 21 তোমাৰ কিমান মোৰ 13 নম্বৰ ৰুম মানে গাইজ মই একালে 14 নম্বৰ ৰুমত ওলাই গেল মুখৰ নাই গাইজ কামটোত জড়িত এইটো এটা মানুহ তোমাৰ ৰুম নম্বৰ মোৰ ৰুম নম্বৰ 21 এইটো 21 আমাৰ ৰুম নম্বৰ 14 এইফালে গাইজ ইয়াৰ ৰুম নম্বৰ 13 এইফালে গাইজ হেল্ল' দোস্ত আমাৰ পৰীক্ষা ফাইনেলি শেষ এতিয়া গৈ আছোঁ গাইজ নামাতা এই নহয় নামাতা বিয়া খাব লৰি নামাতা বিয়া খাব আজি এক্সপেৰিমেণ্ট কৰিম ৰিক্স নাই কাণত ধৰি থৈ দিয়ে নেকি আজি নামাতা বিয়া খাব যাবি নে যাৱাৰ ইচ্ছা আছে বাট কাণত ধৰি থলে এতিয়া ফাইনেল ডিচিশ্যন যাবি না যাম গাইজ আপোনালোক দেখাই যোৱা যে কাণত ধৰিলেও দেখাম দৌৰ খালিও দেখাম মাৰ খালিও দেখাম কেনেবাকে যদি ধৰাত কৰি আমি চিনি নাপাওঁ মই ইয়াত চিনি নাপাওঁ আমাৰ কলেজৰ এইবিলাক গাইজ এইটো আমাৰ কমন ৰুম এতিয়া বন্ধ আছে বাৰু ইয়াতে এতিয়া আলোচনা কৰি আছোঁ বিয়াত কোনফালে যোৱা যায় আগেৰে নে পিছেৰে নে তাৰপিছত কি লোৱা যায় সেনেকৈ প্লেন কৰি আছোঁ আৰু গোটেইবিলাকে বহি ইয়াত তাত বিয়া খাব যোৱা নতুন কেণ্ডিডেট গাইজ ইয়াত এইবিলাক চলি আছে এতিয়া মানে ফটো উঠি ললো আৰু আমি এতিয়া কি কৰোঁ এতিয়া ক'ত যাবি ভাই তাকে ভাবি আছোঁ বিয়াত যাম বুলি বিয়াত যাম কিন্তু ইমান সোনকালে বিয়াত যোৱাটো বেয়া কথা এতিয়া গাইজ গাইজ ইয়াতে বেছি টাইম নাথাকোঁ আৰু কলেজত কোনো নাই যিহেতু যাওঁ আৰু বাহিৰত তাৰপিছত কিবা প্ৰেজেণ্ট কিনো তাৰপিছত বিয়াত গৈ যদি আজি কাণত ধৰা খাওঁ খালোঁ হাবিবি কাম টু নামাতা বিয়া গাইজ এতিয়া আমি বেগ চেগ থৈ আহিলোঁ ঐ মই এটা কথা ভাবছোঁ আজিতো বাজাৰো আছোঁ মই এতিয়া আলু পিঁয়াজ ভৰাই লৈ যাম কাৰ্টুন এটা পাৰি এনেকৈ চব্জি পাৰি এই তাতে লাও আছে কিবা আছে যেতিয়া খুলিব তেতিয়া গণলৈ যাব জেগা একো নাই কি আছে আৰু এনেও বহুত পইচা থকা মানুহ আহিছে মজাত আৰু দিয়া মানে এটা প্ৰব্লেম হৈ গ'ল আৰু বেগটো থৈছিলোঁ নহয় তাতে বেগতে মানি বেগটো থাকি গ'ল এতিয়া প্ৰেজেণ্ট কি দি দিম গাইজ তো সেনেকৈ সেইকাৰণে মানি বেগ এটা আনিব গৈ আছোঁ আৰু মানি বেগটো আনিব গৈ আছোঁ এতিয়া বেগৰ পৰা তো লৈ ল'লোঁ মানি বেগ এতিয়া গৈ থাকোঁ তাত কিবা প্ৰেজেণ্ট কিনো তাৰপিছত বিয়াত গৈ লগ পাই আছোঁ কি প্ৰেজেণ্ট কিনো দেখাই আছোঁ বাৰু চাই থাকক ভিডিঅ'টো কি হয় আজি নমতা বিয়াত গৈ পেলাই চ' গাইজ মিৰ্জাৰ ৰাস হৈ আছে বিয়া চিয়া খোৱাৰ পিছত ৰাসো অলপ দেখাই দিম বাৰু চ' গাইজ বিয়াখন চাব না এইখন বিয়া আৰু আমি ইয়াত প্ৰেজেণ্ট কিনিব গৈ আছোঁ এতিয়া কি প্ৰেজেণ্ট কিনো দেখাই আছোঁ আৰু ইয়াত গেইটা আগত গৈ আছে প্ৰেজেণ্ট কিনিব আমাৰ আৰু চাই থাকক মানে আমাৰ প্ৰেজেণ্ট নিয়াৰ মেইন উদ্দেশ্য হ'ল গাইজ কাণৰ দৰৰ পৰা বাচি থাকে গাইজ প্ৰেজেণ্ট লৈ ল'লোঁ আমি এতিয়া কাণৰ দৰা নাখাওঁ কি গাইজ প্ৰেজেণ্ট ল'বা যায় কি কৈছে জানা বাতি চেট দিব বোলেচোন তাৰপিছত বাতি চেট দিছে তাৰপিছত কৈছে থ এটা দিব বোলেচোন গাইজ কৰিছে নাই থোৱা গাইজ আমি ল'ৰা আছামৰ মানুহ ভাষাত ভুল হ'ব পাৰে এনেকুৱা বিহাৰ বহুত সাহস কৰি পেলাই ফাইনেলি ইমান সাহস গোটাই পেলাই ফাইনেলি
বিয়াৰ দিশে আগবাঢ়িছোঁ কিন্তু গাইছ বিয়াও নামাতা বিয়া নামাতা বিয়া হয় নামাতা বিয়া হয় মোৰতো এক্সপিৰিয়েঞ্চ আছে ভাই কিন্তু বাট মই এই মানুহৰ ঘৰত খাবা জানাই মই গৈছো বিবাহ ভৱনত খাবা তাতে কি বিবাহ ভৱনত ইমান কথা নাই ডাইৰেক্ট সোমাই যাব লাগে খাবা লাগে ইয়াতে কি হৈ আছে মানুহৰ ঘৰ ৰাস্তাত ৰখি আছে এতিয়া কি কৰা যায় এতিয়া আমি প্ৰেজেণ্টো কিন্তু হেল্ল' গাইডি হেল্ল' হেল্ল' হাই এটা গান মাৰি দি গান গাইডি দিন জলে ৰাতি জলে আজি মোৰ কিয় কলিজা কপে চিনাকি বুকুৰে মই পগলা মই এতিয়া ক'ত যাবি বিয়া ভাই লগ পাই গৈছো বিয়া খাব যাব আমাৰ লগত চেলফি Selfie bro, yo. Honey Ninja, yo. হৈ গৈছে এতিয়া মানে গাইছ এটা প্ৰব্লেম হৈ গ'ল বিয়া ঘৰত একদমেই মানুহ নাই এনেকৈ যাওঁতেও বেয়া কথা কি কৰা যায় ৰখি আছোঁ মানুহ যাবা মানুহ নাযায়চোন কি কৰা যায় এতিয়া বিয়া কিন্তু খামেই ফিক্স ৰাতি হ'লেও খাম দিয়া কেইটামানে আমাৰ আগফালে মানুহ যাই আছে বিয়াত সিহঁতৰ পিছফালে আমিও এণ্ট্ৰি মাৰি দিম আমিও মজা এণ্ট্ৰি মাৰি দিম গাইছ নামতা বিয়াৰ কাৰণে তলিও আছে উপায় নাই গাইছ কি হয় নাজানো বাদ যায় ফাইনেলি এণ্ট্ৰি যাম তাৰপিছত কি হয় গৈ আছোঁ ইহঁতেও লৈ ল'লে এতিয়া খাই লওঁ তাৰপিছত বাৰটো লগ পাই গা দিছে বাটন চিকেন সোৱাদ আমাৰ সিদ্ধাৰ্থ কৰাইছে কিন্তু আমি এইবিলাক নাখাওঁ এইবিলাক এতিয়া ইয়াৰ পৰা অলপ বাহিৰে হৈ আছে বাহিৰলৈ গৈ আছোঁ চবখিনি হৈছে খাব পৰা নাই যিখিনি পাৰিছোঁ দেখাইছোঁ বাকী মিছন সাকসেস গাইস ফাইনালি ডান গাইস আপোনালোকক দেখাম বুলি মানে গাইছ এতিয়া ঘটনা কৰিছোঁ আমি মানে গাইছ কইনাৰ মায়া গাইছে আমাৰ ওচৰত কইনাৰ মায়া গাই পেলাই আমাৰ লগত মানে এটা চাপৰ কৰি এটা ল'ৰা আছে ইয়াক মানে সি মানে বহি আছে ইয়াক বহিলে একদম সৰু ল'ৰা যেনিবা সি বহি আছে কইনাৰ মায়া গাইছে তাৰপিছত সিয়াক সুধিছে স্কুলৰ ন সি কৈছে তাৰপিছত আমি কি কওঁ আমাকো সুধিছে স্কুলৰ ন বুলি আমি বোলো হয় তাৰপিছত আমিতো নাজানো কোন স্কুল কাৰ স্কুল কি স্কুল তাৰপিছত আমাৰ মাথা বেয়া হৈ গৈছে কি স্কুল ভাল এতিয়া যদি সুধে কোন স্কুল কি কথা তাৰপিছত এই আমাৰ মেমজনীয়ে মোক দেখিছে তাৰপিছত মেমে মোক কৈছে আমি নাজানো কোন স্কুল কি স্কুল কোন স্কুল কোন টিচাৰ কি কয় তাৰপিছত হয় বুলি ক'লে বাকী কি নকওঁ মানুহজনী কিন্তু বহুত ভাল মানে তাত যোনজন মানুহ য'ত বিয়া খাইছো মানুহৰ কিন্তু বহুত ভাল কথা বহুত ভাল আৰু ইমান ধনী ইমান ধনী মানুহ ভাবক ইমান ধনী মানুহ হয় ব্যৱহাৰ কিন্তু বহুত ভাল কিছুমান এনেকে ধৰ ব্যৱহাৰ এনেকুৱা নাথাকে ইহঁতৰ ব্যৱহাৰ বহুত ভাল আৰু কিন্তু কি হ'ল আমাক যেতিয়া ভাত খাব মাতিলে আমি গোটেইবিলাক গ'লো ভাত খাব তাৰপিছত মায়েকজন আহি পেলাই কৈছে ৰবাচোন তোমালোক আমাৰ বুকু কপি হৈছে ৰবাচোন তাৰপিছত কৈছে মানে কইনাটো কাপোৰ পিন্ধি আছিল মানে লাষ্টত আমি অলপ
মাথা লগাই গম পালো যে কইনাটো হয়তো টিচাৰ হয় কোনোবা স্কুলৰ সেই স্কুলৰ আমাক ষ্টুডেণ্ট বুলি ভাবিছে আৰু তাৰপিছত আমাৰ লাগ পাল কইনাটো ওলাই নাই লাষ্টত বোলে আমাক ক'লা কোনটো পালা তেনেকে আৰু দান আৰু আজি গাইজ অলপ ৰাস দেখাম আপোনালোকক কি জানা নাই মিৰ্জাৰ ৰাস সেই আকৌ জেলেবি খায় আৰু গোটৰ মিঠাচি খাই আহিলে এতিয়া আকৌ বোলে পুচকা পেট বেয়া হ'ব গাইজ সিহঁতৰ ৰাস চাম এতিয়া মিৰ্জাৰ ৰাস দেখাম লাইফত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় বহুত ভাল এক্সপিৰিয়েঞ্চ আৰু গাইজ মিৰ্জা দুৰ্গা পূজা মিৰ্জা আঞ্চলিক শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতি ইয়াৰ ভিতৰত দুৰ্গা পূজা বোলে মিৰ্জাৰ ৰাস চৰি দুৰ্গা পূজাৰ মন্দিৰ কিন্তু মিৰ্জাৰ ৰাস হৈছে ইয়াত ৰাস দেখাইছো এতিয়া কেনেকুৱা হৈছে মিৰ্জাত ইয়াত গাইজ এইবিলাক কিবা বিকি আছে গোলা পপকৰ্ণ এইটো কি বুলি কয় এই পাৰ্লো নাম এইটো এটা হয়তো কাৰ্যালয় কিবা এইটো আমাৰ এইটো এটা কিবা দুৰ্গা পূজা দুৰ্গা পূজা বোলে ৰাস মোৰ গাইজ একদম ভুল হৈ থাকে এইটো ৰাস আমাৰ হা কি হৈছে পাৰিলে নিশ্চয় যাম গাইজ ছয়গাঁৱত ৰাস চাব যদি পাৰো আৰু দৌল দ্ৰৌপদী বস্ত্ৰ হৰণ ৰুক্মিণী হৰণ জোলন গোপীৰ বস্ত্ৰ হৰণ কংসবধ দুঃশাসনৰ ৰক্তপান কৰ্ণবধ ভীম দুৰ্যোধনৰ গদা যুদ্ধ শ্যামন্তক মণি উদ্ধাৰ এইবিলাক আৰু সেইফালে কিবা কিবি আছে এইটো গীতা জ্ঞান কলীয়া দমন অসুৰৰ বধ বকাসুৰৰ বধ এনেকে এইবিলাক আছে আৰু কিবা কিবি ইমান দেখাই নাথাকো আৰু আজি দিনত কি ভাল লাগিব এতিয়া চাওঁ ব্লগ কি দেখাব পাৰোঁ শেষ কৰিম আৰু ব্লগটো আৰু অলপ কিবা চালোঁ ইয়াত এইবিলাক কিবা বনোৱা আছে এই আমাৰ বিজি মানুহ হ'ব আৰু আজি দেখালোঁ মমতা বিয়া খোৱা কিবা কিবি আৰু লগ পাম নাই লগত আজিলৈ বাই বাই